থাকিল খাগ্ৰাবাৰী বাথৌ মহাসভাৰ আঞ্চলিকৰ মানে বাথৌৰ পবিত্ৰ এই মন্দিৰত আজি সেৱা ল'বৰ কাৰণে মই আহিছিলোঁ আৰু এই খাগ্ৰাবাৰী অঞ্চলৰ আঞ্চলিক ভিত্তিত যিখিনি গাঁও সভা আছিলে তেওঁলোকে ইয়াতে সমাবেত হৈছিল আৰু তেওঁলোকে মোৰ কাৰণে আৰজ বা প্ৰাৰ্থনা তেওঁলোকে কৰিছিল তো 100% তেওঁলোকে মোক এনেকৈ প্ৰাৰ্থনা কৰি যিটো উদ্দেশ্য নিৰ্বাচনৰ কাৰণে তেওঁলোকে যে অৱতীৰ্ণ হ'বৰ কাৰণে বিচাৰিছে আমি একেলগে তেওঁলোকে বুলি কথা নহয় মই নিজে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ যিটো UPPL দলৰ আমি সফল বিচাৰিছোঁ তাৰ কাৰণে ইয়াত প্ৰাৰ্থনা কৰিবৰ কাৰণে আহিছিলোঁ এইটো ভাল ধৰণে হৈ গৈছে আৰু আমাৰ স্থানীয় MCLA দবেশা বড়ো ডাঙৰীয়া তেখেতেও মানে ইয়াত নেতৃত্ব লৈছিলে খুব ভালেই হ'ল তো আশা কৰিছোঁ আইটকা দিনত নিশ্চয়কৈ যি উদ্দেশ্য লক্ষ্য লৈ পেলাই আমি এতিয়া বিভিন্ন কাৰ্যপন্থা বা কাৰ্যসূচীবিলাকক লৈ আছোঁ এইবিলাক আখৰে আখৰে আমি পালন কৰি ৰাইজৰ লগত থাকি পালে ৰাইজৰ উদ্দেশ্য বা তেনেকৈ এই অঞ্চলৰ এজন ভাল প্ৰতিনিধি আমি বিধানসভালৈ পঠোৱাৰ কাৰণে যিটো সিদ্ধান্ত লৈছোঁ সেইটো বাস্তৱত ৰূপায়িত হ'ব বুলি আমাৰ আশাবাদী থেংক ইউ আমি খাগ্ৰাবাৰী আঞ্চলিক বাথৌ আশ্ৰম এইটো 42খন গাঁৱৰ এটা বহুত পুৰণা এটা বাথৌ মন্দিৰ হয় ইয়াত আমি 45 নং ভেৰগাঁও সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী শ্ৰীযুত নেলছন বড়ো ডাঙৰীয়া তেখেতৰ হৈ পেলাই আমি প্ৰাৰ্থনা কৰিছোঁ আৰু ইয়াৰ সকলো গাঁৱৰ ৰাইজ ওলাই আহিছে গাঁৱৰ সভাপতি সম্পাদক ওলাই আহিছে আৰু ময়ো নিজেও উপস্থিত আছিলোঁ আকি পিছে মই এইখন মন্দিৰত বিভিন্ন শুভ কাম আৰম্ভ কৰাৰ আগতে মই প্ৰাৰ্থনা কৰোঁ আৰু সেই হিচাপে ফল পাই আহিছোঁ মই নিজৰ নিৰ্বাচনতো মই দুবাৰ জিকিছোঁ এই দুবাৰতো মই প্ৰথম এই আশ্ৰমত মই প্ৰাৰ্থনা কৰি আহিছোঁ সেই হিচাপে আমি আশা ৰাখিছোঁ আমাৰ UPPL দলৰ 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ কাৰণেও আজি আমি প্ৰাৰ্থনা কৰিছোঁ নিশ্চয় বৰাই বাথৌৱে আমাক আশীৰ্বাদ দিব ৰাইজে মৰম দিব ৰাইজে আমাক সহযোগ কৰিব এইটো আমি আশা ৰাখিছোঁ আৰু এনেও আমাৰ এই খাগ্ৰাবাৰী বৃহত্তৰ অঞ্চল 42খন গাঁৱৰ লৈ পেলাই যিটো আশ্ৰম ইয়াত আছে এই আশ্ৰমৰ যিমানখিনি বড়ো ৰাইজ সাধাৰণ আৰু সকলো জাতি জনগোষ্ঠী অৰ্থাৎ সকলো ৰাইজে আগৰ পৰা এটা সংগ্ৰামী ধাৰা দি আহা গতিকে চবে একত্ৰিত হৈ পেলাই থাকে সেই হিচাপে আমি আশা কৰিছোঁ যে আগন্তুক 45 নং ভেৰগাঁও বিধানসভা নিৰ্বাচনৰ কাৰণে নেলছন বড়ো ডাঙৰীয়াক বিপুল ভোটত জয়ী কৰাব